নমস্কাৰ। আজি আমি এই ভিডিঅ'ত মেৰেং উপন্যাসখনৰ কাহিনী ভাগৰ বিষয়ে চমুকৈ আলোচনা কৰিম। মেৰেং হৈছে অনুৰাধা শৰ্মা পূজাৰীৰ এখন জীৱনীমূলক উপন্যাস। এই উপন্যাসখনৰ মূল নায়িকা হৈছে এগৰাকী মহিয়সী নাৰী, যাৰ নাম হৈছে ইন্দিৰা মিৰি। ইন্দিৰা মিৰিৰ সৰুকালৰ নাম হৈছে মেৰেং। তেখেতৰ দেউতাক আছিল সোণাধৰ সেনাপতি, যি সময়ত কন্যা সন্তানক শিক্ষাৰ পৰা বঞ্চিত কৰি শিশুকালতে বিয়া দিয়াৰ প্ৰথা আছিল। সেই একে সময়তে সোণাধৰ সেনাপতিয়ে নিজৰ বৰ জীয়ৰীক কলিকতাৰ স্কটিছ চাৰ্চ কলেজত পঢ়ুৱাই স্নাতক কৰিছিল। ইন্দিৰা মিৰিয়ে উপলব্ধি কৰিছিল যে শিক্ষা এনে এক পবিত্ৰ অলংকাৰ যি জাত বৰ্ণৰ উচ্চ নীচ অনুভৱ কৰিবলৈ নিদিয়ে। স্নাতক ডিগ্ৰী লোৱাৰ পিছৰে পৰা তেখেত শিক্ষকতাৰ কামত অৱতীৰ্ণ হ'ল। শিক্ষকতাৰ কাৰ্যকালতেই মহিচন্দ্ৰ মিৰি নামৰ এজন যুৱকৰ লগত তেওঁ বিবাহপাশত আবদ্ধ হয়। মহিচন্দ্ৰ মিৰি আছিল মিচিং সম্প্ৰদায়ৰ প্ৰথম ছায়েন্স গ্ৰেজুৱেট। কাজিৰঙাত তেওঁ ফৰেষ্ট অফিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কাজিৰঙা অভয়াৰণ্যক বিশ্ব দৰবাৰত সসন্মানেৰে বহুৱাবলৈ সক্ষম হোৱা প্ৰথমজন বন সঞ্চালকেই আছিল মহিচন্দ্ৰ মিৰি। ইন্দিৰা মিৰি আৰু মহিচন্দ্ৰৰ দাম্পত্য জীৱন বৰ সুখ শান্তিৰে পাৰ হৈছিল। ইতিমধ্যে ইন্দিৰা মিৰি দুটা সন্তানৰ মাতৃ হ'ল। আনহাতে তৃতীয় সন্তান জন্ম হোৱাৰ পূৰ্বেই কলাজ্বৰত আক্ৰান্ত হৈ মহিচন্দ্ৰৰ মৃত্যু হ'ল। মহিৰ মৃত্যুৰ পিছত ইন্দিৰা মিৰিয়ে সন্তানৰ পিতৃ আৰু মাতৃ দুয়োৰে দায়িত্ব পালন কৰিব লগা হৈছিল। তেখেত পুনৰ শিক্ষকতা কামত নিয়োজিত হ'ল। সন্তানৰ দায়িত্ব, শিক্ষকতা আৰু তাৰ লগতে তেওঁ BT কলেজত নামভৰ্তি কৰি ল'লে। এবছৰৰ অসীম কষ্টৰ পাছত পৰীক্ষাৰ ফলাফলত তেওঁ প্ৰথম স্থান পালে। ইন্দিৰা মিৰিয়ে স্কটলেণ্ডৰ এডিনবৰা বিশ্ববিদ্যালয়ত পঢ়াৰ সুযোগ লাভ কৰিলে। মিৰিৰ দেউতাকে স্কটলেণ্ডত পঢ়িবৰ বাবে সম্পূৰ্ণ প্ৰেৰণা জীয়েকক দিলে। সন্তানকেইটা দেউতাক আৰু ভনীয়েকৰ হাতত গতাই ইন্দিৰা মিৰি স্কটলেণ্ড অভিমুখে ৰাওনা হ'ল। সেই সময়ৰ ইউৰোপীয় সমাজখন আমাৰ ভাৰতীয় সমাজ ব্যৱস্থাতকৈ বহু পৃথক আছিল। স্কটলেণ্ডৰ পৰা ঘূৰি অহাৰ পাছত ৱাকাৰ চাহেবে ইন্দিৰা মিৰিক নেফাৰ শিক্ষা বিষয়া হিচাপে নিযুক্তি দিছিল। নেফা হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। সেই সময়ত নেফা অসমৰ অংগৰূপেই আছিল। ঘন হাবি জংঘলেৰে ভৰা নেফাৰ জনগোষ্ঠীৰ মাজত শিক্ষাৰ কোনো ৰেঙনি পৰা নাছিল। অৰণ্যৰ বাঘ ভালুক হাতী সাপৰ সৈতে একেলগে তেওঁলোক ওচৰা-ওচৰিকৈ বাস কৰিছিল। সেই নেফা জনগোষ্ঠীৰ মাজলৈ শিক্ষাৰ বন্তি শিখা কঢ়িয়াই নিছিল এদল অসমীয়া শিক্ষকে, যিসকলক নেতৃত্ব প্ৰদান কৰিছিল এডিনবৰা বিশ্ববিদ্যালয়ৰ শিক্ষাৰে শিক্ষিতা এগৰাকী বিদুষী নাৰী ইন্দিৰা মিৰিয়ে। যি সময়ত অচিনাকি ব্যক্তি দেখিলে নেফাৰ জনগোষ্ঠীসমূহে আক্ৰমণ কৰে নতুবা ভয়ত পলায়, তেনে সময়তে তাত শিক্ষাৰ বাহাৰ পাতিছিল ইন্দিৰা মিৰিয়ে। ইন্দিৰা মিৰি আছিল নেফাৰ প্ৰথম মহিলা শিক্ষা বিষয়া। সঁচা অৰ্থত তেওঁ আমাৰ নাৰী সমাজৰ বাবে আদৰ্শস্বৰূপ। বহু পুৰুষ শিক্ষা বিষয়াই সেই সময়ত নেফালৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰা নাছিল। তেনে সময়তে চৰকাৰে দিয়া শিক্ষা বিস্তাৰৰ দায়িত্ব লৈ শদিয়াত শিক্ষা প্ৰসাৰৰ বাবে বহিছিলগৈ ইন্দিৰা মিৰি। ইন্দিৰা মিৰি আৰু শিক্ষকসকল লগতে নেফাৰ অন্যান্য বিষয়াসকলৰ নিষ্ঠা, সংযম আৰু উন্নয়নমুখী মনোভাৱেৰে নেফাত ইখনৰ পিছত সিখন স্কুল স্থাপন কৰি গৈছিল। আজিৰ সমাজে কল্পনা কৰিব নোৱাৰা এক ইতিহাস। তেওঁলোক কিন্তু আমাৰ সমাজৰে মানুহ আছিল। তেওঁলোকে অসমীয়া ভাষাটো নেফাৰ জনগোষ্ঠীৰ মাজত জোৰ জবজ জাপি দিয়া নাছিল। বৰঞ্চ তেওঁলোকে অসমীয়া ভাষাটো নিজৰ ইচ্ছাৰে গ্ৰহণ কৰিছিল। কিন্তু স্বাধীনতাৰ পিছত সকলো খেলিমেলি হৈ গ'ল। কিছুমান অদূৰদৰ্শী আমোলা বিষয়াই দেশত বগা চাহাবৰ সলনি কলা চাহাবৰ হুকুম চলাবলৈ ল'লে। অসমীয়া ভাষাত শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীৰ ওপৰত হিন্দী ভাষা জাপি দিয়া হ'ল। শিক্ষাৰ্থীসকলক হিন্দী ভাষাত শিক্ষা গ্ৰহণ কৰিবলৈ বাধ্য কৰোৱা হ'ল। ফলত স্কুলত শিক্ষাৰ্থীৰ হাৰ কমি আহিল। ইন্দিৰা মিৰিৰ শিক্ষাৰ দলটোৰ 10 বছৰীয়া অশেষ প্ৰচেষ্টা হঠাৎ বিফল হ'ল। নেফাৰ শিক্ষা বিষয়াবোৰে বিভিন্ন কাৰণত বিদায় ল'বলৈ আৰম্ভ কৰিলে। ইন্দিৰা মিৰিও ক্ৰমান্বয়ে ভাগি পৰিল। শিক্ষা বিভাগৰ কোনো নতুন পৰিচালকৰ অধীনত কাম নকৰাৰ মানসেৰেই ইন্দিৰা মিৰিয়ে চাকৰি ইস্তফা দিলে। তেওঁ নেফাৰ পৰা বহুত দুখ মনেৰে ঘূৰি আহিল।
নেফাত স্কুল পাতি ফুৰা সময়বোৰ তেওঁৰ বাবে বৰ সুখৰ আছিল। যোৰহাট পাই ইণ্ডিয়া মিৰিয়ে স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয় খোলাৰ আঁচনিত অধ্যক্ষৰূপে যোগদান কৰে।